নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মিথুন ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে মিথুন ৰাশিৰ আগষ্ট মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক কলম নকৰি প্ৰভুৰ নাম লৈ মিথুন ৰাশিৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকল আগষ্ট মাহৰ আৰম্ভণিতে আপোনালোকৰ মনলৈ হয়তো কিছু দুশ্চিন্তা আহিব পাৰে। আপোনালোকৰ মনলৈ এনেকুৱা ধৰণৰ ভাৱ আহিব পাৰে যে যি কৰ্মত আপোনালোকে হয়তো নিজৰ সৰ্বোচ্চ বিলাই দিছে, যি কৰ্মত আপোনালোকে নিজৰ সকলো শক্তি সময় খৰচ কৰিছে, অৰ্থাৎ পূৰ্বৰ পৰা আপোনালোকে যি প্ৰজেক্টত কাম কৰি আছে সেই কাম বাৰু আপোনালোকে কন্টিনিউ কৰি থাকিবনে? সেই কৰ্মৰ ক্ষেত্ৰত বাৰু আপোনালোকে কনসিস্টেন্সি মেইনটেইন কৰিবনে, নে আধাতে সেই কাম সামৰি আপোনালোকে সেই চিন্তাই আপোনালোকৰ মস্তিষ্কৰ পৰা বাদ দিব? তেনেধৰণৰ চিন্তা মাহৰ আৰম্ভণিতে আপোনালোকৰ হয়তো মনলৈ আহিব পাৰে। এই ক্ষেত্ৰত টেৰট গাইডেন্স এয়াই যে আপোনালোকে যি কাম কৰি আছে, যি কৰ্মৰ ক্ষেত্ৰত আপোনালোকে নিজে যথেষ্ট নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াই আছে সেই কৰ্ম আপোনালোকে কৰি যাওক। আপোনালোকে থমকি নৰব। নিশ্চয় আপোনালোকে সফলতা পাবলৈ সক্ষম হ'ব, কিয়নো এই মাহত আপোনালোকে যেনে ধৰণৰ কৰ্ম কৰিব তেনে ধৰণেৰে ফলাফল পাবলৈ সক্ষম হ'ব। এই মাহত ক'বলৈ গ'লে প্ৰকৃতিয়ে ঈশ্বৰে আপোনালোকক জীৱনত বিভিন্ন ক্ষেত্ৰত নানা ধৰণৰ সা-সুবিধা দিব আৰু আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব যে সেই সা-সুবিধাসমূহ আপোনালোকে কেনেদৰে গ্ৰহণ কৰিব। এই সময়ছোৱাত সঠিক সময়ত আপোনালোকে যদি সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হয় তেন্তে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে কোনো বাধা দি ৰাখিব নোৱাৰে। আৰ্থিক ক্ষেত্ৰত যদি চাওঁ, এই মাহত আপোনালোকৰ হাতলৈ টকা পইচা নহা নহয়। পূৰ্বতে যেনে ধৰণৰ আপোনালোকে নিজৰ কৰ্মৰ জৰিয়তে কেৰিয়াৰৰ জৰিয়তে টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব, এই মাহতো সক্ষম হ'ব। কিন্তু কথা হ'ল এই মাহত আপোনালোকৰ হয়তো মাহৰ প্ৰথম ভাগৰ পৰা মাহৰ মধ্যভাগলৈ যথেষ্ট টকা পইচা খৰচ হোৱাৰ সম্ভাৱনা আছে। গতিকে টকা পইচা খৰচ কৰোঁতে আপোনালোক অত্যধিক সতৰ্ক হ'ব। য'ত প্ৰয়োজন হয় ত'তহে আপোনালোকে টকা পইচা খৰচ কৰিব। কিয়নো মাহৰ শেষৰ ফালে এনেকুৱা কিছুমান হয়তো আপোনালোকে ক্ষেত্ৰত এনেকুৱা কিছুমান দিশত হয়তো আপোনালোকে টকা পইচা খৰচ কৰিবলগীয়া হ'ব পাৰে যিবোৰ হয়তো আপোনালোকে পূৰ্বতে চিন্তা কৰা নাছিল। অৱশ্যে সেয়া মই গঠনমূলক দিশতেই দেখিবলৈ পাইছো। বাকী শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত এই মাহত নিজৰ ফালৰ পৰা যথেষ্ট প্ৰচেষ্টা আগবঢ়াইছে। এই মাহত ক'বলৈ গ'লে তেওঁলোকৰ ক্ৰিয়েটিভিটি বাঢ়িব। তেওঁলোকে নিজৰ পাঠসমূহ যথেষ্ট মনোযোগ দি অধ্যয়ন কৰা, বুজিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মাহত শিক্ষাৰ্থীসকল আপোনালোকে কিবা এক পাঠ ভালদৰে বুজি পোৱাৰ পিছত, অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে যিখিনি শিকিবলগীয়া আছে সেইখিনি ভালদৰে শিকি লোৱাৰ পিছত আপোনালোকে পুনৰ ৰিভিজন কৰিবলৈ কিন্তু নাপাহৰিব। আপোনালোকে মনত যদি বাৰে বাৰে আওৰাই থাকে তেন্তে আপোনালোকে নিশ্চয় পৰীক্ষা হলত বহি উত্তৰসমূহ ভালদৰে লিখিবলৈ সক্ষম হ'ব। সকলো কথাই কিন্তু আপোনালোকৰ মনত থাকিব। আৰু পঢ়া শুনাৰ সময়ত আপোনালোকে বাহিৰা কথাবোৰ নিজৰ মস্তিষ্কৰ পৰা একেবাৰে উলিয়াই দিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকৰ পঢ়া শুনাৰ কথাবোৰ মস্তিষ্কত ঠাই পাব। যি কি নহওক, এই মাহত আপোনালোকৰ নিজৰ পিতৃ আৰু মাতৃৰ লগত সুসম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। এই মাহত আপোনালোকৰ পিতৃয়ে আপোনালোকৰ ভৱিষ্যতৰ বাবে যথেষ্ট চিন্তা কৰা দেখিবলৈ পোৱা গৈছে। বহুতো পিতৃয়ে এই মাহত, বহুতো মিথুন ৰাশিৰ জাতক জাতিকাৰ পিতৃয়ে এই মাহত আপোনালোকৰ ভৱিষ্যতৰ বাবে হয়তো এক হেভি এমাউণ্টৰ টকা পইচা ফিক্সড ডিপজিট কৰিও থব পাৰে। কিন্তু এই মাহত আপোনালোকৰ যদি কনিষ্ঠ ভাতৃ ভগ্নী আছে, নিজৰ কনিষ্ঠ নতুবা জ্যেষ্ঠ ভাতৃ ভগ্নীৰ লগত হয়তো কোনো কথাত অমিল হ'ব পাৰে।
সৰু সুৰা যুক্তি তৰ্ক হ'ব পাৰে নতুবা আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনালোকৰ কথাবোৰ আপোনালোকৰ এডভাইচসমূহ উপদেশসমূহ তেওঁলোকৰ বাবে বিশেষকৈ কনিষ্ঠ ভাতৃ ভগ্নীসকলৰ বাবে যেন বিশেষ প্ৰয়োজন নাই আপোনালোকক যেন অভাৰটেক কৰি তেওঁলোকে কিবা জীৱনত সিদ্ধান্ত লৈছে তেনেধৰণৰ হয়তো চিন্তা আপোনালোকৰ মনলৈ আহিব পাৰে লগতে আপোনালোক যদি এজন অভিভাৱক আপোনালোকৰ যদি নিজা সন্তান আছে তেন্তে এই মাহত আপোনালোকৰ সন্তানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকক যথেষ্ট এই মাহত পূৰ্বতকৈ প্ৰেক্টিকেল হোৱা দেখিবলৈ পোৱা গৈছে আৰু আপোনাৰ লগতো এক সুন্দৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে বাকি চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত যদি চাওঁ এই মাহত বহুতো মিথুন ৰাশিৰ জাতক জাতিকাই হয়তো নতুনকৈ চাকৰি লাভ কৰিব পাৰে এই মাহত বহুতে কিন্তু চৰকাৰী চাকৰি মাহৰ মধ্যভাগৰ পৰা শেষৰ সময়ত লাভ কৰাৰ এনাৰ্জিও মই দেখিবলৈ পাইছো লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ হাতলৈ টকা পইচা আহিব যদিও এই মাহত আৰম্ভণিতে বিশেষকৈ 15 তাৰিখৰ আগত আপোনালোকে কিন্তু হাই ইনভেষ্টমেন্ট নকৰিব যিসকলে মিউচুৱেল ফাণ্ড শেয়াৰ মাৰ্কেট নতুবা অন্যান্য সোৰ্সত টকা পইচা জমা থোৱাৰ কথা চিন্তা কৰিছে তেওঁলোকে মাহৰ 15-18 তাৰিখৰ পিছত যদি হাই ইনভেষ্টমেন্ট কৰে তেন্তে এই ক্ষেত্ৰত লাভৱান হ'ব আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে এই মাহত আপোনালোকে নিজৰ বিজনেছৰ ক্ষেত্ৰত কিবা নতুন ষ্ট্ৰেটেজি কিবা নতুন সিস্টেম নতুন পদ্ধতি অৱলম্বন কৰিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকে অধিক টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব কিয়নো এই মাহত আপোনালোকৰ নিজৰ কম্পিটিটৰ সকলো যথেষ্ট ষ্ট্ৰং হৈ পৰিব কোনো ক্ষেত্ৰত আপোনালোকে হয়তো নিজৰ ইনভেষ্টৰছৰ পৰা বিচৰা ধৰণৰে হয়তো সহযোগিতা লাভ নকৰিব পাৰে গতিকে এই মাহত খুব সম্ভৱ আপোনালোকে অনলাইন ট্ৰেডিংৰ জৰিয়তে যদি নিজৰ বেপাৰ বাণিজ্য এক্সটেন্ড কৰাৰ কথা বহলোৱাৰ কথা চিন্তা কৰে দৰকাৰ হলে অনলাইনত থকা এপ কিছুমানৰ লগত যদি আপোনালোকে টাই আপ কৰে তেন্তে নিশ্চয় আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে যিসকলে প্ৰেমৰ দীঘলীয়া সম্পৰ্কত আছে এই মাহত আপোনালোকৰ প্ৰিয়জনৰ লগত এক সুন্দৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে দুয়ে দুইৰ লগত এক সুমধুৰ সময় বিউটিফুল টাইম স্পেন্ড কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে এই মাহত খুব সম্ভৱ কিছু দূৰত হলেও ভ্ৰমণ কৰিবলৈ হয়তো যাব পাৰে নিজৰ বন্ধুবৰ্গৰ লগত প্ৰেমিক প্ৰেমিকাৰ লগত কিন্তু কোনো ক্ষেত্ৰত এই দিশত মই থাৰ্ড পাৰ্টি ইনভলভমেন্টটো দেখিবলৈ পাইছো অৰ্থাৎ এনেকুৱা হ'ব পাৰে যে কোনোবা মিথুন ৰাশিৰ জাতক জাতিকাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনালোকৰ পৰা বেছি ইম্পৰ্টেন্স পাবৰ বাবে হয়তো তেওঁ বেলেগৰ লগত সময় পাৰ কৰি আপোনাক কিছু মোৰ ভাষাত ক'বলৈ গ'লে আমাৰ ভাষাত ক'বলৈ গ'লে জ্বলাবৰ বাবেও আপুনি জেলাস ফিল কৰিবৰ বাবেও চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আপুনি চিন্তা নকৰিব তেওঁ যিমানখিনি আপুনি গুৰুত্ব দিয়া উচিত আপুনি ইমোশনালি তেওঁৰ বাবে যিমানখিনি এভেইলেবল থকা উচিত আপুনি সিমানখিনিয়ে দিব আপোনাক তেওঁ বিট্ৰে কৰা বা আপোনাক বিশ্বাসঘাতকতা কৰা এনাৰ্জি মই সঠিককৈ ইয়াত দেখিবলৈ পোৱা নাই কিন্তু আপুনি কোনো কথাতে অভাৰৰিয়েক্ট নকৰিব আপুনি শান্ত হৈ থাকিব তেতিয়া চাব আপোনালোকৰ সম্পৰ্কসমূহ নিজে নিজেই জেগাত আহি যাব আৰু বৰ্তমান সময়ত আপোনালোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত বেছি ইনভলভ হোৱাতকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বেছি ফোকাস কৰিলেহে প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফলাফল পাব আৰু আপোনালোকে শিক্ষাৰ ক্ষেত্ৰতো বেছি ভাল ফলাফল পাব কি কি নহওক সাংসাৰিক ক্ষেত্ৰত যদি চাও এই মাহত হাজবেণ্ড ওয়াইফৰ মাজত সম্পৰ্ক কিন্তু পূৰ্বৰ নিচিনা অত্যন্ত সুমধুৰ দেখিবলৈ পোৱা নাই আপোনালোকে এই মাহত ইজনে আনজনক মনৰ কথাবোৰ ভালদৰে কিন্তু প্ৰকাশ কৰা দেখিবলৈ পোৱা নাই এই মাহত আপোনালোকৰ মাজত হয়তো যুক্তিতৰ্ক হ'ব পাৰে সৰু সুৰা অশান্তি হ'ব পাৰে তাৰ মূল কাৰণ হৈছে টকা পইচাই হয়তো আপুনি যিটো সোৰ্সত যি দিশত টকা পইচা খৰচ কৰিব বিচাৰিছে নতুবা আপোনাৰ হাজবেণ্ড বা ওয়াইফে যি ক্ষেত্ৰত টকা পইচা খৰচ কৰিব বিচাৰিছে হেলৈ দুইৰ মাজত কিন্তু কিছু অসন্তুষ্টিৰ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অৱশ্যে এয়া দীৰ্ঘদিনীয়া নহয় মাহৰ শেষৰ ফালে আপোনালোকৰ সম্পৰ্ক মোটামুটি ঠিকই থাকিব কিন্তু এই মাহত সাংসাৰিক ক্ষেত্ৰত আপোনালোকৰ মাজত মিসআন্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হৈ আপোনালোকৰ সম্পৰ্ক যাতে বেয়াৰ ফালে ঢাল নাখায় সেই দিশত আপোনালোকে লক্ষ্য ৰাখিব আৰু কোনো ক্ষেত্ৰত সাংসাৰিক দিশত আপোনালোকে কিছু সাইলেন্ট হৈ থকাই ভাল কিছু সময় আপোনালোকে যদি শান্ত হৈ থাকে তেন্তে বিপৰীত পক্ষই অৰ্থাৎ আপোনাৰ হাজবেণ্ড বা ওয়াইফে নিশ্চয় আপোনালোকৰ মনৰ ভাৱসমূহ বুজি পাবলৈ চেষ্টা কৰিব
লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে দূৰত পঢ়িবলৈ ইচ্ছা কৰিছে, ঘৰৰ পৰা বহু দূৰত নতুবা বিদেশত অধ্যয়ন কৰাৰ কথা চিন্তা কৰিছে, তেওঁলোকে এই ক্ষেত্ৰত এই মাহত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত বহুতো মিথুন ৰাশিৰ জাতক জাতিকাৰ মাহৰ শেষৰ ফালে হয়তো বিদেশ ভ্ৰমণ হ'ব পাৰে, নতুবা আপোনালোকে এই মাহত হয়তো বহু দূৰলৈ ভ্ৰমণ কৰিব পাৰে। আৰু এই ভ্ৰমণৰ জৰিয়তে ক'বলৈ গ'লে এই মাহত আপোনালোকে যথেষ্ট পিচ অফ মাইণ্ড, মনৰ শান্তি লাভ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এই মাহত আপোনালোকে নিজৰ আপোনজনৰ লগত, নিজৰ বন্ধুবৰ্গৰ লগত সময় পাৰ কৰিবলৈ চেষ্টা কৰক। তাৰ জৰিয়তে আপোনালোকৰ মনৰ সজীৱতা কিন্তু ঘূৰি আহিব। লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ, যিসকলে সামাজিক মাধ্যমত নিজা নিজা মতামতসমূহ প্ৰকাশ কৰে, এই মাহত আপোনালোকৰ ছ'চিয়েল ষ্টেটাছ যথেষ্ট উচ্চ হোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকে এই মাহত নিজৰ কৰ্মৰ জৰিয়তে হওক, নতুবা নিজৰ মতামতৰ জৰিয়তে হওক, সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এনেও আমি ইতিমধ্যে সকলোৱে গম পাইছো যে উজনি অসমত বানপানীৰ সমস্যাই আমাৰ অসমীয়াক, আমাৰ মানুহখিনিক যথেষ্ট জুৰুলা কৰি তুলিছে। এই সময়খিনিত কিন্তু বহুতো ছ'চিয়েল ইনফ্লুৱেঞ্চাৰে যথেষ্ট তেওঁলোকৰ মাজত আশাৰ প্ৰদীপ হৈ থিয় দিছে আৰু নিজা নিজা প্ৰচেষ্টাত আগবঢ়াইছে যে তেওঁলোকক সেই বিপদৰ পৰা যাতে সুন্দৰকৈ উদ্ধাৰ কৰিব পাৰে, সোনকালে যাতে তেওঁলোকক এক ভাল জীৱন দিব পাৰে, তেওঁলোকক যিমান দূৰ পাৰে তেওঁলোকে সহায় কৰিবলৈ নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াইছে। আৰু এনেধৰণৰ হয়তো কৰ্মৰ লগত যিসকল মিথুন ৰাশিৰ জাতক জাতিকা জড়িত হৈ আছে, যিসকলে নিস্বাৰ্থভাৱে ৰাইজৰ উপকাৰৰ কথা চিন্তা কৰিছে আৰু নিজৰ কৰিবলগীয়াখিনি কৰিছে, তেওঁলোকে কিন্তু এই মাহত ক'বলৈ গ'লে ৰাইজৰ পৰা যথেষ্ট আশীৰ্বাদ লাভ কৰা, লগতে তেওঁলোকৰ সমাজত নাম, যশস্যা, নেম, ফেম বঢ়াটো যথেষ্ট হয়তো সহায় কৰিব। লগতে এই মাহত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ পৰা কোনো কথাত হয়তো অন্তৰত আঘাত পাব পাৰে, হয়তো কোনো কোনো বন্ধুৰ পৰা আপোনালোকে জীৱনত কোনো ক্ষেত্ৰত যেনেধৰণৰ সহযোগিতা হয়তো আশা কৰিছিল তেনেধৰণৰ হয়তো নাপাব পাৰে। লগতে মিথুন ৰাশিৰ জাতক জাতিকাসকল এই মাহৰ শেষৰ ফালে, লগতে মাহৰ হয়তো আৰম্ভণিতে আপোনালোকক হয়তো অতীতৰ কিবা স্মৃতিয়ে ৰোমন্থন কৰি অন্তৰত যথেষ্ট আঘাত পাব পাৰে। কোনো কোনো ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সকলোৰে বিপদৰ সময়ত আপোনালোকে যিমান পাৰে সোনকালে গৈ থিয় হ'বলৈ চেষ্টা কৰে, আপোনালোকে তেওঁলোকক ৰক্ষা কৰিবলৈ, আপোনালোকে তেওঁলোকক বিপদৰ সময়ত এষাৰি মাত দি হ'লেও সহানুভূতি প্ৰকাশ কৰিবলৈ চেষ্টা কৰে, নিজৰ কৰিবলগীয়াখিনি নিজৰ সামৰ্থ্য অনুসৰি কৰিবলৈ চেষ্টা কৰে, কিন্তু বিপদৰ সময়ত যেন আপোনালোকক সকলোৱে নকওঁ, যিসকলৰ পৰা আপোনালোকে বেছি আশা কৰিছিল তেওঁলোকে যেন অকলশৰীয়া কৰি থৈ আপোনাক এৰি গুচি যায়। সেই তেনেধৰণৰ কথা ভাবি এই মাহৰ শেষৰ ফালে আপোনালোকে হয়তো কিছু হতাশাত ভুগিবও পাৰে। লগতে আৰু এটা কথা, যিসকল সিংগল হৈ আছে, প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ পাহৰিলো, যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনত এই মাহত কিন্তু নতুন প্ৰেমৰ প্ৰস্তাৱ অহা দেখিবলৈ পোৱা গৈছে। লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে, হয়তো মাহৰ মধ্যভাগত তেওঁলোকে বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰী বিচাৰি পাব পাৰে। কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকল এই ক্ষেত্ৰত টেৰট গাইডেন্স এয়াই যে এই মাহত আপোনালোকে জীৱনৰ একো ডাঙৰ সিদ্ধান্ত নলব। হয়তো এই মাহত আপোনালোকে মানসিকভাৱে ইমান প্ৰস্তুত নহব পাৰে, নতুবা কোনো ব্যক্তিৰ বিষয়ে আপোনালোকে হয়তো সবিশেষ নাজানিব পাৰে। গতিকে সকলো ক্ষেত্ৰতে আপোনালোকে ভালদৰে যিকোনো বিষয়ৰ ওপৰত অধ্যয়ন কৰিহে সিদ্ধান্ত ল'ব, তেতিয়া নিশ্চয় আপোনালোকে পৰৱৰ্তী সময়ত একো বিপদত নপৰে। লগতে এই মাহৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স হৈছে এই মাহত আপোনালোকে সহনশীল হ'বলৈ চেষ্টা কৰক। এই মাহত কোনো কোনো ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰিবলৈ চেষ্টা কৰক, আপোনালোকে অভাৰ ৰিয়েক্ট নকৰিব, নিজৰ প্ৰতিক্ৰিয়াসমূহ আপোনালোকে বেছি প্ৰকাশ নকৰিব। এই সময়ছোৱাত হয়তো বহুতো ব্যক্তিয়ে আপোনালোকক ভালদৰে বুজি পোৱা নাই, যেতিয়া হয়তো আপোনালোকক ভালদৰে বুজি পাবলৈ সক্ষম হ'ব, তেতিয়া নিশ্চয় সেই ব্যক্তিজনে নিজৰ ভুল বুজি আপোনাৰ দৰকাৰ সময়ত আপোনাৰ কাষত থিয় দিব। গতিকে বৰ্তমান সময়ও হয়তো কোনো কোনো ক্ষেত্ৰত আপোনাক লগ নিদিব পাৰে। গতিকে এই সময়ত আপোনালোকে সময়ৰ আহ্বান গ্ৰহণ কৰক আৰু সময়ে আপোনালোকক যি দিশেৰে লৈ গৈছে সেই দিশেৰে আপোনালোকে যাবলৈ চেষ্টা কৰক।
তেতিয়াহে আপোনালোকে নিশ্চয় নিজৰ কৰিবলগীয়া কামখিনি ভালদৰে কৰিবলৈ সক্ষম হ'ব তেন্তে মিথুন ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাও লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী